এইজনীয়ে চবৰে কমেণ্টৰ ৰিপ্লাই কৰি আছে যে আজি মানে কাজিয়া হোৱাটো খাটাং। হেল্ল' কি কৰি আছা? আছো এনেই। ইমান খঙত কৈছা যে? এপিত যে ফটোখন দিলা তাত ল'ৰাকেইটাই কমেণ্ট দিবই, সেইবুলি কি চবকে ৰিপ্লাই কৰি থাকিব লাগেনে? কি দৰকাৰ পৰিছে চবকে ৰিপ্লাই কৰি থাকিবলৈ? কমেণ্টৰ ৰিপ্লাই নকৰিলে তোমাৰ কি লোকচানডাল হয় অ'? আইও, কমেণ্টৰ ৰিপ্লাইও নকৰিম নে মই এতিয়া? ৰিপ্লাইটোহে কৰিছোঁ, তাতনো তোমাৰ কি আহে যায় অ'? কি অশান্তি হ'ল তোমাৰ ভাগৰ? আৰু যদি মই ৰিপ্লাই নকৰোঁ কমেণ্টৰ, তেতিয়াহ'লে এটিটিউড দেখুওৱা নিচিনা নহ'বনে বাৰু? তুমিয়ে কোৱাচোন। অঁ, এটিটিউড দেখুওৱা নিচিনা হ'লেই যেনিবা, তাৰপৰা তোমাক একো লোকচানটো হোৱা নাই? কিবা লোকচান হ'ব নি তোমাৰ? কমেণ্ট কৰা ল'ৰাকেইটাৰ কথা মই জানো নহয়। প্ৰথমতে কমেণ্টত কমেণ্ট দিব, তাৰপিছত গৈ পেলাই এই ইনবক্স পাবগৈ, ইনবক্সত হাই হেল্ল' হে, তাৰপৰা তুমিও কথা পাতিবা। কি ফটো কথা ক'ব লাগিছে আকৌ? বেছি কৈ নাথাকিবা আকৌ। তুমি মোক এতিয়া দম দিবলৈ নাহিবা, মই জনা আছে ল'ৰাবিলাকৰ কথা দেই। আৰু তোমাৰ কিবা এটা বিপদ হ'লে সিহঁত আহিব নে মই আহিব? হে, কাক পাবা তুমি ওচৰত? ফটোখন ডিলিট কৰি দিয়া। কি কথা ক'বলৈ আহা আকৌ? কেলৈ ফটো ডিলিট কৰিম? নকৰোঁ মই ফটো ডিলিট। ফটোখন দিছোঁহে অকণমান আগত। কেলৈ ফটো ডিলিট কৰিম? মই ফটো ডিলিট কৰিবলৈ ফটো দিয়া নাই নহয়। তাৰমানে তুমি ফটো ডিলিট নকৰা? অঁ, নকৰোঁ। সঁচাকৈ নকৰাতো? সঁচাকৈ নকৰোঁ। কাৰণটো জানিব পাৰোঁনে তুমি কিয় ফটো ডিলিট নকৰা? আৰে, ফটোখন ভাল লাগিছে কাৰণে এফবিত দিছোঁ ন, সেইখন এতিয়া ডিলিট কৰিছে। যদি মই আকৌ দিওঁ সেইখন, তেতিয়াহ'লে মানুহে কি বুলি ভাবিব? এখন ফটোকে দুবাৰ দুবাৰ দি আছে বুলি। ভাবি নোচোৱা কেলৈ কথাবোৰ অকণমানো? হ'ব হ'ব, তেতিয়াহ'লে ল'ৰাকেইটা কমেণ্টকেইটা ডিলিট কৰি দিয়া। আকৌ বেলেগ কোনোবা ল'ৰাই কমেণ্ট দিলে ৰিপ্লাই কৰা কোনো দৰকাৰ নাই, হ'লনে? কমেণ্টকেইটা মই কেলৈ ডিলিট কৰিম আকৌ? কি বুলি ভাবে বাৰু ডিলিট কৰিলে? বোলো কমেণ্টকেইটা দিলোঁ, ডিলিট কৰি দিলে। থাকক সেইকেইটা, পিছৰবিলাকৰ বাৰু ৰিপ্লাই নকৰোঁ। মই চাই আছোঁ কিন্তু দেই, ডাঙৰকৈ কাজিয়া এখন হ'বলৈ বেছি দিন নাই আৰু। ফেচবুকত ফটো এখন দিলেও শান্তি নাই মানে।